বন্ধুসকল আজি কেইটামান আপোনালোকক মেচিন দেখাম যিকেইটা মেচিন আমাৰ দৈনন্দিন জীৱনত খাদ্য বস্তু এনেকুৱা ধৰণৰ মেচিনত তৈয়াৰ কৰা হয় আৰু পোনপ্ৰথমে আপোনালোকক দেখুৱাই লওঁ এটা পিঠা খুন্দা মেচিন যিহেতু পিঠা আগতে আমাৰ ঢেঁকীত খুন্দিছিলোঁ আৰু পালত খুন্দিছিলোঁ তেনেকুৱা ঘৰতে কিন্তু আজিকালি ওলালে চাওক পিঠা খুন্দা মেচিন এইটো হ'ল ইলেক্ট্ৰিক হয় একদম সৰু এনে ঘৰতে ল'ব পৰা হয় আৰু এইটোত যদি দি দিয়া হয় বৰ বেছি সময় নালাগে মানে চাওক কেনেকুৱা আৰু মেচিন দেখুৱাওঁ আপোনালোকক কিন্তু প্ৰথম এইটো দেখি লৈছোঁ কিন্তু এইটো সদায় প্ৰয়োজন নহয় পিঠাটো তথাপিও আপোনালোকক কৈছোঁ আৰু বিশেষ আৰু কেইটামান মেচিন আছে এইটো মেচিনত মানে মই বিশেষকৈ ইণ্ডাষ্ট্ৰিলৈ আহিছিলোঁ পিঠা খুন্দিবৰ কাৰণে দেখিলোঁ আৰু কেইটামান মেচিন হঠাতে দেখি পালোঁ সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ হয়তো বহুতে দেখিছে এনেকুৱা মেচিন সেইটোৰ বাবে আৰু এইফালে দেখিছে এটা হালধি খুন্দা মেচিন যিটো নেকি হালধি আমি দৈনন্দিন জীৱনত শাকত সদায় দি থাকিবলগীয়া হয় ৰঙৰ কাৰণে নহয় জানো হালধিটো যেতিয়া কেঁচাকৈ তলৰ পৰা মাটিৰ পৰা খান্দি আনি যদি শুকুৱাই যদি সেই দি দিয়া হয় ওপৰত তেতিয়া এই হুইলটো দেখিছেনে এই হুইলটোৱেদি ঘূৰে আৰু এইটো চাইডে দেখিছে কেইটামান হুইল ডাঙৰ শলাডাল আৰু এটা মটৰ আছে সৌ মটৰটো সেই মটৰটোৰে যেতিয়া ঘূৰাব আৰু এই ফিটাডাল ইয়াত লগাই দিব এই ৰাউণ্ডটোত লগাই দিয়াৰ পাছতে আমাৰ এই ওপৰত যিবিলাক হালধি দিয়া হয় তাৰপিছত গুড়ি হালধি ওলাই যায় আৰু ইয়াৰ ভিতৰতে পাথৰকেইটা সোমাই আছে চেপেটা কৰি গুড়ি আমাৰ খাদ্য উপযোগী কৰি তোলে এডোখৰ এডোখৰকৈ থকা হালধিখিনি আমি শাকত দি খাব পাৰোঁ মানে এনেকুৱা আৰু এইটো চাইডে হালধিখিনি ওলাই যায় হয়তো বহুতে এইটো মেচিন দেখিছে আৰু হয়তো বহুতে নাই দেখা আৰু এইটো কাষতে আছে এটা মিঠাতেল যিটো নেকি সৰিয়হ পেৰাৰ পিছতে যিহেতু মিঠাতেল ওলায় আৰু সৰিয়হ পেৰা মেচিন সেইটো আৰু ইয়াৰ ওপৰত যদি দি দিয়া হয় সৰিয়হখিনি তলত ওলায় মিঠাতেল পিয়'ৰ মিঠাতেল আৰু আপোনালোকক যদি এই ইণ্ডাষ্ট্ৰিটোৰ পৰা কেনেবাকৈ যদি পিয়'ৰ মিঠাতেল লাগে বৰ্তমান আছে বুলি কৈছিলোঁ মই সোধোতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোক ইয়াত কমেণ্ট কৰিলেও হ'ব আপোনালোকক যদি লাগে জনাই দিম চাওক এনেকুৱা ধৰণৰ এইটো কিন্তু পুৰণি অলপ দেই এতিয়া নহয় ইয়াৰ ডিজিটেলো দেখুৱাম আপোনালোকক এইটো হ'ল পুৰণি আৰু ডিজিটেলটোও দেখুৱাম নতুন আৰু ইয়াতে পিয়'ৰ মিঠাতেল পোৱা যায় আৰু এটা মেচিন দেখুৱাম যিটো মেচিন নেকি আপোনালোকে হয়তো দেখিছে এইটো বাৰু জেনেৰেল মেচিন এইটো আমাৰ জেনেৰেল যিটো নেকি ধান কুটোৱা মেচিন এইটো এটা এনেকুৱা ধান চান কুটোৱাই এটা ইণ্ডাষ্ট্ৰি আৰু সৰুটো এটা মেচিন হৈছে কেঁচা ধানৰ মেচিন যিটো নেকি আমাৰ ধান যিহেতু আমি শুকুৱাই পিনে মিলত কুটাওঁ ন কিন্তু কিছুমান পৰিস্থিতিত মানে একেৰাহে বৰষুণ দি থাকিলে এনেকুৱা সময়তে আমি কেঁচা ধান কুটাবলগীয়া হয় সেই কেঁচা ধানখিনি যেতিয়া কুটাবলৈ হয় এনেকুৱা ধৰণৰ মেচিনত কুটোৱা হয় আৰু তেতিয়া এই এনেকুৱা ধৰণৰ যদি মেচিনত লৈ যোৱা হয় ডাইৰেক্ট কেঁচা ধান নিলে মানে ডাইৰেক্ট চাউল আমি ভাত খাব পাৰে চাউল পাই যাওঁ কিন্তু এই যিটো নেকি কেঁচা ধানৰ বাকলিখিনি তুঁহ হিচাপে নহয় এই যে শলাডাল দেখিছে মানে পাইপডাল যে দেখিছে এই পাইপডালেদি বাকলি হিচাপে ওলাই যায়গৈ সোঁফালে আৰু এইটো কাষতে এটা মেচিন দেখিছে এইটো হৈছে ধান বা চাউল চলা মেচিন মানে মোক ক'লে মানে ধান আৰু চাউল দুয়োটাই চালিব এইটো মেচিন হয় চালিব পাৰিব মানে মানুহে নেচালিলেও হয় এনেকুৱা মাইকী মানুহে নেচালিলেও হয় তেনেকুৱা মেচিন মানে এইটো আজিকালি ডিজিটেল বস্তু আহি গ'ল এনেকুৱা ধৰণৰ মেচিন চাওকচোন বাৰু এইটো মেচিন এইটো বোলে ধান চাউল দুয়োটা চালিব পাৰে আৰু দুটামান মেচিন দেখুৱাম আপোনালোকে শেষলৈ চাই থাকিলে সকলোখিনি গম পাব এইটো হৈছে মচলা পিছা মেচিন এইটো যিহেতু দাদাজনে নতুনকৈ আনিছে তেওঁ গোটেইখিনি ফিটিং কৰা নাই এইটো চব মচলা পিছে বোলে মচলা কি বনায় আৰু তেনেকুৱা এইটো এটা মেচিন আজিকালি ডিজিটেল হ'ল এইটো চব ইলেক্ট্ৰিক হয় আৰু এটা মেচিন দেখাম এইটো হৈছে আপোনালোকক কৈছিলোঁ যে মিঠাতেল যিটো নেকি পেৰে সৰিয়হ যিটো পেৰে এইটো হ'ল ডিজিটেলটো এইটো সৰু হয় মিনি হয় এইটোতো পেৰিব পাৰে চাওকচোন বাৰু এইটো হ'ল ইলেক্ট্ৰিক হয় এইফালে তেলটো ওলাই যাব মানে আজিৰ ডেটত চাওকচোন কেনেকুৱা মেচিন ওলাই গ'ল আগতে মানুহে এইবিলাক পেৰিওঁতে কিমান টাইম লাগিছিলে আজিকালি কম সময়তে বহুতখিনি কাম কৰিব পাৰে আৰু লগতে এইটো হৈছে ধান মৰা মেচিন এইটো মানে ঘৰতে ব্যৱহাৰ কৰিব পাৰিব বিশেষকৈ পথাৰতে ঘপককৈ কিবা ধানটো মাৰি আনিবলৈও পাৰে তেনেকুৱা ধৰণৰ মেচিন নতুনকৈ ওলাইছে মানে এইটো আগতো আছিলে অলপ হেণ্ড কিন্তু এইটো মটৰ দি দিছে এতিয়া বৰ্তমান এইটো এটা মটৰ আছে মটৰটোৱে ঘূৰোৱাৰ পাছতে এইটো চাইডে এই বাট দুটা দেখিছে নহয় সেইখিনিয়ে ধানখিনি ভৰাই পেলাব এই বিশেষকৈ সূতা এই দাদাজনে যিমান দূৰ গম পাইছোঁ সূতা এটা ইণ্ডাষ্ট্ৰি কৰিব মানে যোনটো আমাৰ ঘৰ সৰা সূতা টাইপ আৰু এইটো আপোনালোকে দেখুৱাবলৈ থাকি গৈছিলে এইটো হৈছে ৰাইচ পলিচ যিটো নেকি চাউলটোৰ ওপৰত এটা পলিচ থাকে আমি যিটো খাওঁ সেই পলিচটো এই মেচিনটোতে এৰুৱাই দিয়ে এইখিনি চাউল আমাৰ জেনেৰেল চাউল যিটো আমি ভাত খাই থাকোঁ কিন্তু এই কিছুমান চাউল মানে পলিচটো এৰুৱাই দিয়ে এইটো চাউল এই চাউলখিনি
পলিচটো এৰুৱাই দিয়ে। আপোনালোকে পলিচ এৰুৱা ভাত খাইছে নাই খোৱা নাজানো, কিছুমানে পলিচটো এৰুৱাই দিয়ে। আৰু পলিচটো এৰুৱালে যিটো নেকি পলিচটো ওলায় তুঁহতকৈ তুঁহগুৰিতকৈ একদম মিহি, গৰু গাহৰি এনেকুৱা ধৰণৰ হাঁহ কুকুৰা দিলে মানে হাঁহ কুকুৰা বহুত ডাঙৰ চৰ্বি হয় বুলি কৈছে। তো এইবিলাকে বিশেষকৈ আহিছিলোঁ যেতিয়া ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। হয়তো বহুতে দেখিছে, বহুতে নাই দেখা, সেইবাবে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। আজিলৈ ধন্যবাদ। জয় অসম।